নমস্কাৰ, আকৌ এটা নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহকচোন। ৰেচিপিটো আৰম্ভ কৰোঁ। 4টামান কেঁচা জলকীয়া, অলপমান সৰিয়হ, এটা পিঁয়াজ আৰু 4-5 টোপালমান নহৰু আমি লৈ লৈছোঁ। মছলাখিনি আমি ভালদৰে পিচি ল'ম মিহিকৈ। আপোনালোকে ভালদৰে মিক্সিত বা পটাত মছলাখিনি মিহিকৈ পিচি ল'ব। এতিয়া আমি মাছখিনিত হালধি গুড়ি আৰু নিমখ সানি দিম। সানি পেলাই কেৰাহী এটাত ভালদৰে আমি মাছটো ভাজি ল'ম। আপোনালোকে মাছটো ভালদৰে ৰঙাকৈ ভাজি ল'ব। জুইটো ইমান কাঢ়াকৈ নিদিব, জুইটো অলপমান চিমত দি পেলাই আপোনালোকে মাছটো ভাজি ল'ব, যাতে মাছটো তলত লাগি নধৰে। সেইবাবে আমি মাছটো লুটিয়াই লৈছোঁ। মাছটো কাঢ়াকৈ ফ্ৰাই কৰি লৈছোঁ। মাছটো ফ্ৰাই কৰা হৈ গ'ল যিহেতু, এতিয়া আমি কেৰাহীটোত অলপমান মিঠাতেল দি দিছোঁ। পিচি থোৱা মছলাখিনিত এচামুচমান জিৰা পাউডাৰ, এচামুচমান ধনিয়া পাউডাৰ, আধা চামুচ হালধি গুড়ি, এচামুচমান নিমখ দি আমি মছলাটো ভালকৈ মিহলাই ল'ম। এতিয়া আমি ভাজি থোৱা মাছকেইডোখৰ মছলাটোত দি ভালদৰে মাছটোত মছলাটো লগাই দিম। দি আমি কেৰাহী এটাত অলপমান তেল দি দিম। দি পেলাই মাছটো দি দিম। আপোনালোকে মছলা লগা মাছটো ভালকৈ আকৌ এবাৰ তেলত ভাল কৰি ফ্ৰাই কৰি ল'ব। আপোনালোকে এবাৰ মাছটো ওলটিয়াই দিব, যাতে লাহে লাহেকৈ দিব, যাতে মাছটো ভাঙি নাযায়। এতিয়া যিহেতু আমাৰ মাছটো অলপ সময়মান ভুনা হৈ গ'ল, এতিয়া আমি মাছটোত অলপমান পানী দি দিম। আপোনালোকে পানী 2 কাপমান দি দিব। দি পেলাই ভালকৈ লৰাই দিব। মাছৰ কালাৰটো খুবেই ধুনীয়া হৈছে। এতিয়া আমি ঢাকি দিছোঁ। এটা বিলাহী সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। আৰু এতিয়া মাছটো উতলি যোৱাৰ পিছত আমি বিলাহীকেইটা মাছটোত দি দিম।
আমাৰ মাছটো ৰেডিয়ে হৈ গ'ল। অলপমান আছে আৰু আমি বিলাহীটো দি পেলাই মাছটো অলপমান লৰাই দিছোঁ, বেছি লৰোৱা নাই, অলপমান লৰাই দিছোঁ। এতিয়া আকৌ আমি ঢাকি দিছোঁ মাছটো। মোৰ মাছটো হৈ যোৱাৰ অলপমান আগতে মই 4টামান কেঁচা জ্বলা তাতে দি দিছোঁ। দি পেলাই আকৌ এবাৰ মাছটো ঢাকি দিছোঁ। এতিয়া আমি মাছটোত ধনিয়া পাত অলপমান ছটিয়াই দিম। আপোনালোকে সৰু সৰুকৈ ধনিয়া পাত কাটি মাছটোৰ ওপৰত দি দিব পাৰে। ধনিয়া পাতে মাছৰ আঞ্জাটো গোন্ধটো খুবেই ধুনীয়া কৰি দিয়ে, যিহেতু আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মোৰ মাছৰ আঞ্জাটো ৰেডি হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। ভাতৰ লগত সৰিয়হ দিয়া মাছ এবাৰ ট্ৰাই কৰি চাব পাৰে। খুবেই টেষ্টি হয়, খুবেই সোৱাদ হয়। আজিৰ ৰেচিপিটো ইমানলৈ। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।